কবিতাৰ শিৰোনাম অভিশপ্ত ৩ জানুৱাৰী ২০২৪। কবি হেমা চৌধুৰী গগৈ। সোণজনীও আছোনা, হেলা নকৰিবি, সোনকালে ধানখিনি চপাই লওঁ। বুধেশ্বৰ দদাইহঁতে হেনো পিকনিক খাবলৈ যাব, কিবা বোলে টিলিঙা মন্দিৰলৈও যাব। শুনিহে আছিলোঁ মন্দিৰৰ কথা। তাত হেনো টিলিঙা বান্ধিলে পূৰ হয় মনৰ আশা। সোণজনীও আছোনা, সোনকালে চপাই লওঁ আইজং চকুৱা পৰা। আমিতো নোৱাৰো যাব দামী গাড়ীত উঠি, ধুনীয়া ঠাই চামগৈ সকলোৱে মিলি। বাছতে যাম, একেলগে এসাঁজ বনভোজ খাম। মৰণাটো মাৰিলেই ধান বেচিমে বস্তা। তোলৈ আনিম গৰম চোলা এটা, মোলৈও আনিম এযোৰ কাপোৰৰ জোতা। বহুদিনৰ মূৰত পূৰ হ'ব আমাৰ মনৰ আশা। সোণজনী, কথাবোৰ ভুল হৈ গ'ল অ'। আমাৰ দৰে মানুহবোৰৰ আশাবোৰ আশা হৈয়ে ৰৈ যায়। আমাৰ আনন্দৰ মুহূৰ্তটোৱে কঢ়িয়াই আনিলে কাল অমানিশা। আমি 11জন জ্ঞাতিয়ে একেলগে চিতাত উঠিলোঁ। বাছখনে লুটিবাগৰ মাৰিছিল ঘাইপথৰ ওপৰত। তইনো ক'ত হেৰাই গলি তই? ময়ো যে ক'ত টোপনি গ'লো ধৰিবই নোৱাৰিলোঁ। কেনেকৈ যে হেৰাই গ'ল আমাৰ সৰু সৰু আশাবোৰ। সোণজনী অ', আমি আশা কৰাটোৱেই ভুল হ'ল অ'। মই বাৰু বুঢ়া হ'লোঁ, তইতো জীৱনটো আৰম্ভ কৰিছিলিহে। শুই থাক, আমি একেলগে শুই আছোঁ। ভয় নকৰিবি, মই তোৰ কাষতে আছোঁ, ভয় নকৰিবি অ'। আৰু আছে বচা ভৰলোৱাৰ 11জন। চিৰদিন চিৰকাল ইতিহাস হয়, চিৰদিন চিৰকাল ইতিহাস হয়।